বকুত আজিও আন এগৰাকী লোকৰ দেশত ধৰা পৰিল COVID-19 অৱস্থিতি। হিতেশ দাস নামৰ লোকজনৰ স্বাব পৰীক্ষাত ধৰা পৰে কভিড। বকুৰ ভুৰকিবাৰীৰ হিতেন দাস কৰ্মৰত আছিল কিছুদিন পূৰ্বে এটি পৰিয়ালৰ দুগৰাকী মহিলা কভিড ধৰা পৰা মহিলাৰ পুত্ৰ দোকানত। বামুণীগাঁও লামগাঁৱৰ শাহু বোৱাৰীৰ দেশত কভিড পজিটিভ ধৰা পৰিছিল যদিও কিছুদিন হস্পিটেলত থকাৰ পিছত দুয়োগৰাকীৰ নিগেটিভ ওলায়। কিন্তু তেওঁলোকৰ দোকানত কাম কৰা হিতেশ দাসৰ পজিটিভ ধৰা পৰে। ৩ জুলাইত যুৱকজনৰ পৰা সংগ্ৰহ কৰিছিল স্বাব। আজি তেওঁৰ পজিটিভ ফলাফল অহাৰ বিপৰীতে মহিলা দুগৰাকীৰ নিগেটিভ ফলাফল আহে। চিকিৎসা বিভাগে যুৱকজনক খানাপাৰা কভিড হস্পিটেললৈ প্ৰেৰণ কৰে। News Desk Report, News 31 অসম।